কলকাতা মিনি ব্লগ 3 হ'বলৈ গৈ আছে ভিক্টোৰিয়া মেমৰিয়েলৰ ওপৰত। ভিক্টোৰিয়া মেমৰিয়েল মই প্ৰায় 16 বছৰ আগত আহিছিলোঁ আৰু 16 বছৰ আগত যেতিয়া আহিছিলোঁ তেতিয়া বিৰাট ভাল লাগিছিল ইমান প্ৰকাণ্ড ষ্ট্ৰাকচাৰবিলাক চাই। কিন্তু মই এতিয়া সেই 10 বছৰে ল'ৰা হৈ থকা নাই যিয়ে গম নাপাব যে এই ভিক্টোৰিয়া মেমৰিয়েলটো আমাৰ দেশৰ ওপৰত কৰা ব্ৰিটিছৰ অত্যাচাৰৰ এটা প্ৰতিবিম্ব। বাট মই ক'ব লাগিব দেই, মই যি ভাবি গৈছিলোঁ তাৰে চব উল্টাই হৈছে। ফাৰ্ষ্ট ফ্ল'ৰত যাই মই একদম আচৰিত হৈ গৈছোঁ। ইয়াত আমাৰ দেশৰ স্বতন্ত্ৰতা সেনানীৰ বীৰ গাথাবোৰ ইমান ধুনীয়াকৈ সজাই ৰাখিছে যে সেইটো মানিবলগীয়া। ইয়াত যেতিয়া আমাৰ সৰু সৰু নৱপ্ৰজন্মবোৰ আহি আমাৰ দেশৰ ইতিহাস দেখা পাব তেওঁলোকে নিশ্চয় গৌৰৱান্বিত হ'ব। সেইবাবে ব্ৰিটিছৰ অত্যাচাৰৰ প্ৰতিবিম্বটোত ব্ৰিটিছৰ মহিমামণ্ডন নকৰি আমাৰ দেশৰ সংগ্ৰামক দেখুওৱাৰ বাবে বেংগল চৰকাৰক মোৰ ফালৰ পৰা এটা বিৰাট ডাঙৰ চেলিউট।